গুড মৰ্নিং সকলোকে যেহেতু ছুটিত আহিলো আপোনালোকে আগৰ ভিডিঅ'ত দেখিলেই আৰু বহুদিন আমি একেলগে কতো যোৱা হোৱা নাছিলে আজি আমি ওলাইছো লখিমপুৰলৈ মানে পদুমনি আইথান যাওঁ ভগৱানৰ ওচৰলৈ যোৱা হ'ব লগতে ফুৰাও হ'ব আৰু আমি ওলোৱা দেখি ভন্টিৰ গাত তত নাই আৰু বেচেৰিটাই এৰি থৈ যাব বুলি মানে খুব দুখ চিঞৰি থাকে আৰু আমাক মানে চিঞৰি থাকে আৰু উৎপাত কৰি থাকে কামৰি থাকে মানে লৈ যাব লাগে আৰু লগত তো এফালে আমি ওলাই আছো ইমানে গৰম বাকি এফালে ঘৰটো দেখিছে নহয় ভঙা চিঙা বনাই থকা হৈছে ফিনিশিং হোৱা নাই আৰু ফিনিশিং হ'ব তেতিয়া আপোনালোকক ভালকৈ দেখাম ওলাই আহিলো আৰু তামাম ৰ'দ আৰু এবাৰ দেখাই দিছো ঘৰৰ ফালে আপোনালোকক এটো ঘৰটো চাওক এই ভন্টি চাওকচোন বেচেৰি পুৰা চিঞৰি আছে আমি গুছি গৈছো যে এ শুনিছে বেয়াও লাগে উপায়ও নাই আৰু অলপ দিন পাছতে পৰা যাব আৰু গাড়ী চাৰি লোৱা পিছতে পৰা যাব পাছত বাকি গৈ থাকো আপোনালোকক অলপ জাৰ্নিটো দেখাম চাই থাকিব কি ঘৰৰ পৰা ওলাই আহি আমি বগীবিল দলঙত উঠিলো এয়া বগীবিল দলঙৰ দৃশ্য নীলা নীলা আকাশ ভৰপুৰ পানী আৰু সৰু সৰু দ্বীপবিলাক খুব ধুনীয়া লাগে আগতে আমি ইয়াতে ৰানিং কৰিছিলো গাঁৱৰ লগৰবিলাকৰ লগত আৰু নিজকে গৌৰৱ অনুভৱ হয় কাৰণ দলংখন অকল দলং নহয় এতিয়া টুৰিষ্ট প্লেচ হয় বহুত পৰ্যটক আহে ফুৰিবলৈ আৰু ইয়াৰ কাষতে নানা ধৰণৰ ৰিজৰ্ট ৰেষ্টুৰেণ্ট আছে তো মানুহ আহি থাকে ফুৰিবলৈ ভাল লাগে বগীবিল দলং পাৰ কৰা মানে আমি ধেমাজি ডিষ্ট্ৰিক্টত সোমাই গ'লোহি আৰু আমি ধেমাজি ডিষ্ট্ৰিক্টৰ মেইন ৰোডেদি নাযাওঁ আমি যাম শৰ্টকাট ৰাস্তা যিটো ৰাস্তা আপোনালোকে বহুত শৰ্টকৈ ঢকুৱাখানা লগতে ইফালে মাজুলীত ওলাব পাৰি তো আমি ঢকুৱাখানা হৈ যাম ঢকুৱাখানা হৈ আমি গোগামুখত ওলাম গোগামুখৰ পৰা বেছি দূৰ নহয় প্ৰায় 20-25 কিলোমিটাৰ মান হয় পদুমনি আইথানলৈ তো আমি ঢকুৱাখানা হৈ যাম কাৰণ ঢকুৱাখানা মই সৰুতে এবাৰ গৈছো কিন্তু মোৰো বৰ্তমান মনত নাই আৰু লাবিতাটো একেবাৰে যোৱা নাই তো ঢকুৱাখানা হৈ যাম আৰু এই ৰাস্তাটো শৰ্ট ৰাস্তাটো বগীবিলৰ পৰা যিটো মাজুলী ওলাব পাৰে তো এই ৰাস্তাটো বহুত ভাল ৰাস্তা আৰু খুব ভিৰভাৰ কম হয় আৰু আপোনালোকে গ'লে ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখিব সঁচাই ভাল পাব আৰু বাকি একদম ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে আছে ৰাস্তাটো লগতে আপোনালোকে একদম প্ৰকৃত যিটো গাঁৱলীয়া পৰিৱেশ সেইটো উপভোগ কৰিব পাৰিব সঁচাই খুব ভাল লাগে মই ইয়াতে ভিডিঅ' লৈছো আৰু ইয়াৰ আগলৈ আৰু ধুনীয়া আছিলে কিন্তু ইমান ভিডিঅ' নকৰিলো কাৰণ ফোনটোত স্পেচ ফুল হৈ গৈছিলে তো ইয়াৰ কাষৰ অঞ্চলৰ যদি কোনোবা মানুহে মোৰ ভিডিঅ' চাই আছে তো নিশ্চয় কমেন্ট এটা কৰিব বাকি ৰাস্তাবিলাক দেখিছে আৰু চাৰিওফালে গছ-গছনি সেউজীয়া পৰিৱেশটো দেখিছে নহয় সঁচাই খুব ধুনীয়া লাগে আহি আহি আমি ধেমাজি পাইছো আৰু আমি কিন্তু শৰ্টকাট ৰাস্তাত আহিছো বৰ ধুনীয়া ৰাস্তা একদম এফালে আইচক্ৰীম দোকানী লগ পাই গলো দোকানী মানে আৰু চাইকেলত লৈ ঘূৰি আছে লৈ ললো আইচক্ৰীম ইমান গৰম তাতে আইচক্ৰীম পালো কি মজা লাগিছে আৰু হাঁহিব আহিছে এইফালে ব্ৰহ্মপুত্ৰ নদী একদম হয় ওফালে বগা বগা দেখিছে নহয় ফটো সাইড ব্ৰহ্মপুত্ৰ নদী হয় মহাবাহু ব্ৰহ্মপুত্ৰ তাতে ইমান ধুনীয়া ধুনীয়া এইবিলাক বৈ গৈছে সৰু সৰু মজা লাগে আৰু এই ৰাস্তাটোত আপোনালোকে হয়তো বহুতে আহিছে আৰু যিসকলে নাজানে এইটো সিধা আপোনালোকে মাজুলী ওলাব পাৰে লগতে এফালে ঢকুৱাখানা মাজুলী এনেকৈ যাব পাৰে আৰু এইফালে মাজতে মানে ধেমাজিখন থাকি যায় বহুত শৰ্টকাট হয় আৰু আমি এইফালে দিয়ে গৈ আছো চাওঁ আৰু গৈ পাই আপোনালোকক আৰু দেখাম এইফালে ধেমাজি ডিষ্ট্ৰিক্টক বাই বাই কৰি আমি লখিমপুৰত এন্ট্ৰি কৰিবলৈ লৈছো আৰু এই নদীখন পাৰ কৰিলে আমি লখিমপুৰত সোমাই যাম আৰু এই ব্ৰিজখনৰ নাম কি আৰু নদীখনৰ নাম কি এটো আপোনালোকে কমেন্ট কৰি দিব মই আগতে ডিউটিলৈ গৈ থাকোতে ইয়াৰ এটা ভিডিঅ' দিছিলো খুব ভাইৰেল গৈছিলে বহুত মানুহে কমেন্ট কৰিছে তো ইমান মানুহে কমেন্ট কৰে যে ৰিপ্লাই কৰিবলৈ সময় নহয় বাকি হে খুব ধুনীয়া লাগে একদম পাহাৰখন জিলিকি থাকে আৰু ভাল লাগে ইয়াৰ দৃশ্যটো চাওকচোন বাৰু আপোনালোকে সঁচাই খুব ভাল লাগে আৰু হাও পাছফালে দেখিছে ন হেতু ট্ৰেইন লাইন ইয়াত ট্ৰেইনো যায় আৰু গাড়ীও যায় বঢ়িয়া আৰু মানে ভাল লাগে ভিউটো সঁচাই প্ৰায় 125 কিলোমিটাৰ বাট অহাৰ পাছত আমি আহি পালো গন্তব্য স্থান মানে পদুমনি আইথান আৰু ইয়াতে দোকানত পূজা কৰাৰ বস্তুবিলাক লৈ ললো
বাকী এতিয়া আমি ভিতৰলৈ সোমাই যাব লৈছোঁ আৰু আপোনালোকক এতিয়া ভিতৰৰ পৰা কিছু দৃশ্য দেখাম আইথানৰ ভিতৰৰ তো চাই থাকক ভিতৰলৈ সোমাই আহিলোঁ আমি আৰু ভিতৰত বহুত শান্ত পৰিৱেশ যদিও হাইৱে কাষতে আছে তথাপিও মানে ভিতৰত আপোনালোকে সোমাই গ'লে শান্তিটো অনুভৱ কৰিব পাৰিব ইয়াতে চাকি জ্বলালোঁ তাৰ পৰা পূজা পাতল কৰি আৰু আমি ওলাব লৈছোঁ বেছি টাইমো নকৰোঁ যিহেতু ঘৰো দূৰ আছে আকৌ আমি 125 কিলোমিটাৰ বাট বেকো হ'ব লাগিব এয়াই ভিতৰৰ পৰিৱেশ খুব ভাল লাগিলে আহিলোঁ যিহেতু মনত আশা আছিলে মইতো বাৰু এফালে অহা যোৱা চলি থাকে মোৰ কিন্তু সোমোৱা নাছিলোঁ তথাপিও আজি আহিলোঁ খুব ভাল লাগিলে দুয়ো একেলগে আহিলোঁ বাকী আপোনালোককো দেখাব পাইছোঁ যদি যিসকলে আহিছে বাৰু ভালেই আৰু যিসকলে নাই অহা আৰু বহুতে ৰাস্তাটোৱেদি গৈ থাকোঁতে হয়তো দেখিছে আৰু আজি ভিতৰৰ পৰা দেখালোঁ আপোনালোকক কেনে পালে কমেণ্ট কৰি দিব বাকী আমি এতিয়া গৈ থাকোঁ কিবা এটা খাই বৈ আমি আৰু ওলাই দিম আৰু অৱশেষত আমি আইথানৰ বাহিৰলৈ ওলালোঁ আৰু অকণমান আগতে আমি মাটি কঁঠালৰ দোকান এখন দেখিছিলোঁ তালৈ গৈ আছোঁ আৰু হেলমেটটো পিন্ধা নাই যিহেতু দোকানখন 100 মিটাৰ আগতে আছিলে আমি হেলমেট নিপিন্ধিলে আকৌ মানুহে টাৰ্গেট লৈ লয় যিহেতু পুলিচৰ মানুহ তো কৈ দিছোঁ আৰু আপোনালোকক আৰু অকণমান আগতে দোকানখন আছিলে যিহেতু এয়া মাটি কঁঠালৰ দোকান ইয়াৰ পৰা মাটি কঁঠাল ঘৰলৈ ল'লোঁ আৰু ইয়াত খায়ো আছিলোঁ বহুত বঢ়িয়া টেষ্টি আৰু ইয়াত মাটি কঁঠাল খাই থাকোঁতে আমাৰ ভিডিঅ' চোৱা মানুহে দেখিছে ৰাস্তাত আৰু মোক মেছেজ কৰিছিলে সঁচাই খুব ভাল লাগে ইমান ছাপৰ্ট আপোনালোকৰ আজিকালি যলৈ যাওঁ কোনোবা নহয় কোনোবা ভিডিঅ' চোৱা মানুহ লগ পাওঁ খুব ভাল লাগে বহুত ভাগৰ যুগৰ ফাইনেলি ঘূৰি আহি পাই গ'লোহি বগীবিল দলং পালোহি অকণমান পিছত ঘৰ পামেই আৰু এই দলং পাৰ হোৱা মানে ঘৰ পাই যোৱা আৰু ঘৰ পামগৈ বাকী এইফালে কাঞ্চনজংঘা ৰিজৰ্টখন আছে তাতে আৰু ৰিভাৰ পইণ্ট আছে লগতে ইফালে জাহাজ ঘাট বনি আছে তাৰ কাষতে সৰুটো জাহাজ ঘাট বনি আছে আৰু এইফালে ধুনীয়াকৈ ছানছেট ভিউটো চাওক কি বঢ়িয়া ভিউ ৱাও আৰু আমিতো আগতে এইবিলাকতে ৰানিং কৰোঁ বাকী সেয়াই আৰু একেবাৰে এতিয়া ঘৰত দেখাই আছোঁ আপোনালোকক আৰু আমাৰ ভণ্টিৰ অলপ উৎপাতটো দেখাম এতিয়া গৈ বাকী আজিৰ দিনটো এনেকৈ পাৰ হ'ল আৰু চাই থাকক ঘৰ আহি পালে এতিয়া ভণ্টিয়ে আমি অহা গম পাইছে চাব দেই কি কৰিব এতিয়া আন্ধাৰ মুন্ধাৰ হৈ আছে বান্ধি থোৱা আছে ভণ্টি আমি আহি পোৱাৰ লগে লগে ভণ্টিৰ গাত তৰণি নাই আৰু বেচাৰি একদম জঁপিয়াই আমাৰ গাত উঠিব বিচাৰি আছে ইমান ভাল পাইছে চাগে আৰু আমি যোৱা সময়ত দেখিছিলে আপোনালোকে কিমান কান্দি আছিলে কি কৰিব আৰু উপায় নাই নিবলৈও নোৱাৰি বাইকত পাছত কেতিয়াবা গাড়ী চাৰি হ'লে আৰু ইন ফিউচাৰ নিব পাৰিম আৰু জীৱ জন্তুৰ এই মৰমবোৰে বহুত আৱেগিক কৰি তোলে আৰু বিশেষকৈ কুকুৰটো মোৰ খুব প্ৰিয় সেই গতিকে আৰু মৰম কৰোঁ ভাল লাগে আৰু আমাৰ মৰমত তাইও চাগে খুব ভাল পায় বাকী তাই ফূৰ্তিটো দেখিছে নাই কিমান ফূৰ্তি কৰিছে আৰু এই ক'লা কুকুৰজনী আমাৰ ঘৰৰে কুকুৰ তাইতো ৰাস্তাটো থাকে আৰু ঘৰতো থাকে আৰু গতিকে আমাৰ দুয়োকে মানে মিল হ'ব দিয়া নাই কাৰণ আমাৰ ভণ্টিক ভেকচিনেশ্যন কৰি থোৱা আছে আৰু বিউটি এনেই বাহিৰত থাকে আৰু তথাপিও আমি অহাৰ কাৰণে তাইও আহিছে দেখাই দিছোঁ আপোনালোকক বাহিৰত থাকে আমি অহা দেখি এতিয়া ভণ্টি আচৰি এদায় কৰিব তো ইয়াতে ভিডিঅ'টো খতম কৰোঁ আৰু বাই 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 বাই